দুজনে মিলি বনাইছো মই কিবা বনালো অলপ আৰু ইফালে আজিও বনাইছে দেখি বনাইছে দেখুৱাইছো কি হ'ব সকলোৰে আশা কৰিছো সকলো ভালে আছে মোৰ আন এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো গতিকে এতিয়া হৈছে 11:30 এতিয়া ভাত বনাবলৈ সময় হ'ব আৰু কোনো কিছু গাখীৰ খাবলৈ গাখীৰ খাই আছে বিস্কুট আৰু গাখীৰ আৰু এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ সকলোৱে চাই থাকিব সকলোৱে শেষত চাই জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে তেতিয়াহ'লে এইফালে দাঁত কৰিলে আজি দুটা ফাৰ্ষ্ট কৰিছে দাঁত এতিয়া বুঢ়া হৈ যাব ন বুঢ়া মই এইটো আংগা খালো মাংস পিছ খালো মাংস অকল এফালে দিছো ভাল লাগে আগৰ আগেদি খাব নোৱাৰি ন আগৰ ফালে দিয়ে খাব পাৰি কিন্তু সোমাই যায় মাংস সোমাই যায় মাংস কিন্তু সোমাই যায় এতিয়া আৰু দুৰ্গা পূজা দিলে দাঁত মোৰ গজি দুৰ্গা পূজালৈ দাঁত গজিব নতুনকৈ খাব পৰা হ'ব ন মাংস পুৰা খাব পৰা হ'ব আৰু আজি আহিব নতুন স্পাইডাৰমেন কাপোৰ গতিকে দেখুৱাইছোঁ চাই থাকিব স্পাইডাৰমেন বা ই বা দেচোন জপি দিয়া বা ইয়া যিহেতুকে ৰাতিৰ সাঁজৰ বাবে আলহী নিমন্ত্ৰণ কৰিছিলোঁ খুৰাৰ ছোৱালী ননন্দী হয় খুৰা সৰু ছোৱালী নতুনকৈ বিয়া হৈছিলে মতা হোৱাই নাছিল গতিকে আজি ৰাতিৰ সাঁজৰ বাবে নিমন্ত্ৰণ দিছিলে আৰু এতিয়া ভাত বনাই আছোঁ এইফালে ধুনু আছে বিচনাৰ মোবাইলটো চাই আছে আজি একেবাৰে লাগিব পাৰে ন তাৰ লগত পাকঘৰতে আছোঁ বনাই গতিকে দেখুৱাইছোঁ এইফালে বনাই আছে দেই দুজনে মিলি বনাইছোঁ ময়ো কিবা বনালোঁ অলপ আৰু এইফালে আজিও বনাইছে দেখি বনাইছে দেখুৱাইছোঁ এয়া পনীৰ বনাম কাবলি বুটেৰে কাবলি বুটখিনি আমি সিজাই লৈছোঁ এইখিনি পনীৰ এইখিনি হৈছে ছাগলী মাংস বনোৱাই নাই বনাব লাগিব আৰু এইফালে বনাইছোঁ চিকেন বনাইছোঁ এতিয়া পনীৰখিনি দি দিলোঁ উতল আহিছে ধুনীয়াকৈ সেইবাবে দিলোঁ এইফালে ল'ৰাক দিছোঁ পনীৰ টেষ্ট কৰি চাবলৈ কেনেকুৱা হৈছে ধুনু ভাল হৈছে এয়া আলহীৰ বাবে চাহ ৰেডি কৰিছোঁ ৰেডি এতিয়া দিওঁ ছাগলী মাংস বনাবলৈ লৈছোঁ হাজবেণ্ডে বনাইছে হাজবেণ্ডৰ ষ্টাইলত বনাব পিঁয়াজ দিলে আদা নহৰু দিছে অলপ চেনি দিছে পিঁয়াজখিনি ভজা গৈছে আৰু অলপ ভাজিলে হৈ যাব মাংস দিব পৰা এতিয়া আলু আৰু মাংসখিনি একেলগে বহাই দিছে নিমখ দিছে আৰু দিব এইটো আদা হয় ন এইটো জিঞ্জাৰৰ পেকেট এইটো দিব মাংস আৰু আলুখিনি অলপ ভজা যোৱাৰ পিছত হালধি দিছে একেলগে মছলাও দিব ধনিয়া মছলা দিছে
জিৰা মছলা আৰু দিছে ৰেড চিলি পাউডাৰ অলপ। এতিয়া মাংস আৰু মছলাটো ধুনীয়াকৈ ভজা হৈছে। পানীখিনি ময়ে দি দিলোঁ, অলপ পানী দিছোঁ। ছাগলী মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। 3বাৰমান পানী দিছোঁ, কম কমকৈ পানী দি সিজাই লৈছোঁ মাংসখিনি তেনেকৈ। এতিয়া ৰেডি। গেছৰ ফ্লেম অফ কৰি দিলোঁ। এইফালে ড্ৰাইকৈ বনোৱা চিকেন আৰু অলপ ভজা গ'লে হৈ যাব। এইফালে আলহীৰ বাবে ভাত ৰেডি ডাইনিং টেবুলত। এতিয়া মাতিলেই হ'ল। গোটেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া ভাত পানী খাই আজৰি হৈ উঠিলোঁ। বাচন বৰ্তন ধোৱা হৈ গ'ল। এতিয়া বাজিছে 11:30। আলহীও গ'ল। পিছত মই বাচন বৰ্তন ধুই উঠিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই।